নমস্কাৰ বন্ধুসকল, জয় অসম। আশা কৰোঁ সকলোৱে ভালে আছে। বন্ধুসকল, আজি 24 তাৰিখ আৰু অহা 25 তাৰিখৰ পৰা 29 তাৰিখলৈকে ফ্লিপকাৰ্টৰ বিগ ছেভিং ডেজ যিটো হয় এইটো ষ্টাৰ্ট হৈ যাব। আপোনাৰ ফ্লিপকাৰ্টৰ প্লাছ প্ৰাইমৰ যিটো মেম্বাৰশ্বিপ আছে এইটো যদি লোৱা আছে তেনেহ'লে আপুনি কি কৰিব, আপুনি পাব আজিৰে পৰা, অৰ্থাৎ আজিৰে পৰা তেওঁলোকৰ এইটো ষ্টাৰ্ট হৈ যাব। ছেভিংছ যিটো বিগ ছেভিংছ চেল বা ডেজ হৈ আছে এইটো ষ্টাৰ্ট হ'ব। আৰু ইয়াত আপুনি ইয়াৰফোনৰ আৰু মানে মোবাইল এচেচৰি হেডফোনছ এইবিলাকৰ ওপৰত আপুনি 70%লৈকে ডিছকাউণ্ট হ'ব। আৰু লগতে আপুনি কি পাব, টেবলেট লেপটপৰ ওপৰত আপুনি 20%লৈকে ডিছকাউণ্ট পাব। আৰু আপোনাৰ যদি ICICI বেংকৰ ATM কাৰ্ড, ডেবিট কাৰ্ড আৰু ক্ৰেডিট কাৰ্ড আছে তেনেহ'লে আপুনি 10% এক্সট্ৰা ডিছকাউণ্টটো পাব। তো এমাজনত আৰু ফ্লিপকাৰ্টত বহুততে এই চেল চলিব। তো আমি বিশেষকৈ ইণ্ডিয়ান মানুহে ফ্লিপকাৰ্টত বেছি কি কৰোঁ, কিনো বস্তু, আৰু বিশেষকৈ মোবাইলৰ যিটো বিক্ৰী হৈ আছে বৰ্তমান অনলাইনত, তো ফ্লিপকাৰ্টত বেছি বিক্ৰী হৈছে, বেছি চেল হৈ আছে। আৰু এইকাৰণে মই কেইটামান মোবাইল লৈ আহিছোঁ। বহুত মানে কি হৈছে, কম টকাত বিক্ৰী কৰি আছে এই মোবাইলকেইটা। তো কি এই মোবাইলকেইটা মই এটাকৈ আপুনি 20,000 টকাৰ ভিতৰত মই এইকেইটা মোবাইল আৰু ধৰিছোঁ। আৰু ইয়াৰ ভিতৰত এটা 5G আছে, আৰু আপুনি যদি নন 5G ইউজ কৰিব বিচাৰে তেনেহ'লে আপুনি এইটো বাকীবিলাকত চাব পাৰিব। তো আমাৰ প্ৰথম মোবাইলটো হ'ল প'ক' M3। আপুনি যদি 10,000-11,000 ভিতৰত এটা মোবাইল দিব বিচাৰে তেনেহ'লে আপুনি প'ক' M3 চাব পাৰে। কিন্তু কিয়নো এই মোবাইলটো অৰিজিনেল প্ৰাইচ যিটো আছে, লছ প্ৰাইচ, এইটো হৈছে 13,999। আৰু আজি বিগ ছেভিং ডেছত এইটো মোবাইল কিমান টকা চেল দি আছে, 10,499, মানে 10,500 টকা মানত। আৰু আপুনি 2 নম্বৰ মোবাইলটো, আপুনি যদি এটা 5G মোবাইল ল'ব বিচাৰে তেনেহ'লে ৰিয়েলমি 8 5G যিটো মোবাইল আছে এইটো চেল দি আছে। আৰু এইটোৰ প্ৰাইচ যদি কম আমি 16,999 টকা। আৰু আজিৰ প্ৰাইচ বৰ্তমান বিগ ছেভিং ডেছৰ প্ৰাইচটো হ'ল ফ্লিপকাৰ্টত 13,999 টকা। আৰু 3 নম্বৰ মোবাইলটো যদি আপুনি ল'ব বিচাৰে সেইটো হ'ল Moto G40। আৰু এইটোৰ প্ৰাইচ যদি চাই আপুনি আপোনাৰ জেনেৰেলি প্ৰাইচটো থাকে 16,999, মানে 17,000 টকা। আৰু আজিৰ প্ৰাইচটো মানে বিগ ছেভিং ডেছৰ মানে অহাকালিৰ পৰা আপোনাৰ প্ৰাইচটো হ'বগৈ 13,499 টকা। আৰু এইটো মোবাইল Moto G14ত এটা আপুনি কি পাব, ষ্টক এণ্ড্ৰইড পাব, আৰু কোৱালকম স্নেপড্ৰাগন 662 প্ৰচেছৰ পাব। আৰু আপুনি যদি এটা ব্ৰেণ্ডেড মোবাইল বিচাৰে ছেমছাঙৰ তেনেহ'লে ছেমছাং F62 যিটো লঞ্চ হৈছিল এইটোৰ প্ৰাইচ আছিল 29,999 টকা। আৰু এইটো আজি বিগ ছেভিং ডেছত আপোনাৰ চেল হৈ আছে ইমান জানে 17,999, মানে 18,000 টকাত আপুনি এই মোবাইলটো পাব। আৰু যদি আপুনি ছেমছাঙেৰে 10,000 টকাত বিচাৰে তেনেহ'লে ছেমছাং F12 যিটো আছে এইটো চাব পাৰে। এইটো 4G হয়। আপুনি এইটো মোবাইলৰ প্ৰাইচ যদি চাই 12,999 টকা। আৰু আজিৰ চেলত ফ্লিপকাৰ্টত চেল চলি আছে 9,999, মানে 10,000 টকাত আপুনি পাব। আৰু আৰু মই 6 নম্বৰ মোবাইলটো কওঁ, আপুনি যদি এজন গেমাৰ হয়, গেমাৰসকলৰ কাৰণে এইটো ভাল মোবাইল, আদাৰ্ছ ল'ব পাৰে। তো এইটো মোবাইল হ'ল প'ক' X3 Pro। প'ক' X3 4G হয়। ইয়াৰ লঞ্চ প্ৰাইচ আছিল 23,999, মানে 24,000 টকা। আৰু বিগ ছেভিং ডেছত আপোনাৰ এইটো মোবাইল চেল হৈ আছে 18,999 টকা। তো বন্ধুসকল, এইখিনিয়ে। আৰু বহুত মোবাইল চেল দি আছে বিগ ছেভিং ডেছত। এমাজনতো পাই যাব, OnePlus বহুত আছে, আপুনি চাব, গৈ আপোনাৰ যিটো মোবাইল ভাল লাগে সেইটো কিনি ল'ব। তো এইখিনিয়ে, ধন্যবাদ, জয় অসম। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক। থেংক ইউ।